আপুনি মোক ভাল পাওঁ বুলি ক'লে কি বুলি ক'ব লাগিব? Ay pamera. Ay pumenang O mono. yung kabdagay manang. Ay pamanam. Kombo. Rupo. Taik morom go bisa tak khong hang. Ayo. Hello guys, সকলোকে মই এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ মৰাণ দেওঘৰীয়া। তো আপোনালোকক আজি বেলেগ এটা একদম স্পেচিয়েলি ভিডিঅ' হ'ব। তো গাইজ সকলোৱে ভিডিঅ'টো উপভোগ কৰি যাব। তো শেষৰ মুহূৰ্তলৈকে আজি ভিডিঅ'টো কিহক লৈ বনাই আছোঁ, তো ভিডিঅ'টো চালে নিশ্চয় গম পাব। তো ভিডিঅ'টো চাই যাওক, উপভোগ কৰি যাওক। এয়া মোৰ লগত আছে ভাইটি জিতেন, আৰু এইফালে আছে কুলু বুলি মাতোঁ মৰমতে। তো এতিয়া বৰ্তমান আছোঁ চাংঘৰৰ আগতে। দেখিছে গাইজ, চাংঘৰৰ বাকৰিবোৰ আপোনালোকক দেখাই গৈছে। এয়া চাওক চাংঘৰৰ মিচিং জনগোষ্ঠীয় চাংঘৰটো, প্ৰকৃততে চাংঘৰটো থাকে। তো চাংঘৰতে আমি এতিয়া বৰ্তমান আছোঁ। তো চাংঘৰৰ বাকৰিটো আপোনালোকক দেখাই গৈছে। এয়া একদম মৰমতেতো এইফালে দেখিছে একদম খুব ধুনীয়া ভাটৌ চৰাই এজনী আছে। তাই খং কৰিছে আচলতে। চাওক মোবাইলটো ওচৰত দিয়া দেখি কামুৰিব বিচাৰিছে, দেখিছেনে? খুব মৰম লগা ভাটৌ এজনী। ইয়াৰ নামটো কি আছিলে ক'লো? ৰূপ তাই কামুৰিবহে বিচাৰিছে। ৰূপ তাইক মৰম কৰিব বিচাৰিছে, তাইক খং হে। আয়ো আপুনি মোক ভাল পাওঁ বুলি ক'লে কি বুলি ক'ব লাগিব? Ay pamera. Ay pumenang O mono. yung kabdagay manang. Ay pamanam. অঁ, Ay pamanam nam. আপুনি মোক ভাল পায়নে? এতিয়া আপুনি মোক মৰমতে কি বুলি মাতিব? Kakane kayo mo. কাকাই Dahil আকৌ। siya. তোক দেখিলে না মৰমত মানে মিচিং ভাষাত মই তোমাক ভাল পাওঁ বুলি আইপুমেনাং। এতিয়া Ay pamera. Kakanda kayong dang. আজি আপোনালোকৰ ভিডিঅ' দেখাবলৈ গৈ আছোঁ মোৰ ভাল পাওঁ মানুহগৰাকী। কাকাই দেখিছে Bukade. আইপুমেনাং। Ay pamera ba he? Ngay pamera siya. Ay pamera. Wala ko din tanong mo. মানে বহুত আছে মোৰ মৰম বহুত আছে আপোনাৰ। Tetapi মই ইয়াক baru pang. ভাল পায়, কিমান ভাল পায়? Ay pamera. Sokkede ko. অঁ, হয়নে? Sokkede ko. Iman to. বহুত ভাল পায়, একদম জুখিব নোৱাৰা। Sokkede ko. অঁ, ইমান Iman. মই ভাবিছিলোঁ আপুনি একদম গোটেই Bukap na nung ano. Wala yayo. Wala. Hey, Pandora. কিন্তু এতিয়া মোৰ ডাৰ্লিঙে কৈছে মোৰ চুলিখিনি অপাৰেশ্যন ভাল লগা নাই। Operation কৰিব লাগিব কালিলৈ। চুলিখিনি অপাৰেশ্যন কৰিব লাগিব। ঠিক আছে, মোৰ ডাৰ্লিঙৰ কথাটো শুনিব লাগিব। আৰু বাৰ পাং। আৰু ভাল পাব না? অঁ, ঠিক আছে, তেতিয়াহ'লে কালি চুলিখিনি কাটি দিম। আপোনাৰ কথাত মই কাটি দিম। আপোনাৰ কথাত নহয় আৰু তোমাৰ কথাত বুলি ক'ব লাগিব এতিয়া, যিহেতু তোমাৰ বুলি কবি আৰু আপোনাৰ বুলি নকবি। মানে ডাৰ্লিঙক আপুনি বুলি ক'লে বেয়া লাগিব নাই, তো তুমি বুলিয়ে ক'ব লাগিব। ঠিক আছে, তোমাৰ কথাত মই চুলিখিনি কাটি দিম বাৰু। কালিলৈ চেলুনত যাব লাগিব, চুলিটো বিকিব লাগিব। আচ্ছা। তো গাইজ আমাৰ এতিয়া আইটেম বনি আছে। ইয়াত দেখিছে গাইজ মাছ পাতত দিয়া। ইয়াত দেখিছে মাছত আদা ৰচুন ধনিয়া আদি সানি পেলাই কলপাতত এয়া দেখিছে টোপোলা কৰা হৈছে। বেছিবোৰ কাঠৰ আছেনে? নহয় ঢালাই হা খানাবোৰ ভিতৰত চবেই এতিয়া ভাতৰ পাত মানে ভাত খাবলৈ বহিছোঁ আৰু এতিয়া এবাৰ প্ৰথমবাৰৰ বাবে খাবলৈ ওলাইছোঁ গাইজ। আগতে তেনেকৈ খাই পোৱা নাই। মানে ৰৌ মাছ হয়, ৰৌ মাছ দেখিছে গাইজ পাতত দিছোঁ। মানে কলপাতত ধুনীয়াকৈ টোপলিয়াই পেলাই তাত মানে কিছুমান লগত মিক্স কৰা হৈছে আদা ৰচুন এইবোৰ কিবাকিবি চাটনি কৰি, আৰু মচুন্দৰী পাতটো তেনেকৈ
মিক্স কৰি পেলাই তাৰপিছত পাতত টোপুলিয়াই পেলাই এইটো টোপোলা কৰি পেলাই পাতত দিয়া হৈছে। আহক এতিয়া গাইজ পাতত দিয়া মাছৰ জুতি লওঁ। তললৈ গ'লগৈ হাত ধুবলৈ হ'লেও টেনশ্যন নাই। ইয়াতে এনেকৈ চাংঘৰত ইয়াতে জেগাতে মানে ভাতৰ পাততে আপুনি হাত চাত ধুব পাৰিব। তো এতিয়া আমি ভাতৰ পাতত বৈছোঁ ধুনীয়া খাম। ইয়াত দেখিছে দালি চালি ধুনীয়াকৈ লৈ লৈছোঁ। তাৰপৰা এতিয়া মাছ এপিচ লৈ ল'ম আৰু খানাটো টিপটপে খাই দিম। হৈ গ'ল আমি এতিয়া মাছৰ টোপোলাটো খোলোঁ। দেখিছে গাইছ এইটো বেলেগ এটা টেষ্টি হ'ব গাইছ। তেনেকৈ কৰি জ্বলা নাই টকা খাই দিছোঁ আৰু দেই। আপোনাৰ মুখটো নলগাব আকৌ। খাবলৈ ইচ্ছা থাকিলে জনাব, কেনেকৈ বনায় কি বনায় আমি শিকাই দিব পাৰিম। সেইটো টেনশ্যন নল'ব, কিন্তু মুখ নলগাব। পাতত দিয়া মাছ মজা, ইয়াৰ টেষ্টিয়ে মজা। আপোনালোকেও খাই চাব কেনেকুৱা লাগে। এইটো বিজলকীয়া তো গাইজ খালোঁ বোলো, এতিয়া তুম কৰিম আৰু আমাৰ সজাত সোমাই লৈছোঁ। দেখিছে চেন খুলি পেলাই আঁঠুৱাৰ তলত সোমাই লৈছোঁ। এতিয়া খাই বৈ শুব লৈছোঁ। দেখিছে আমাৰ এজন মহাপুৰুষ বৰ্তমান শ্লিপিং, একদম টোপনিত লালকাল। তো এতিয়া ময়ো শুওঁ আৰু। তো আজিলৈ এৰিছোঁ। নেক্সট এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। তো গাইজ আজিলৈ এৰিছোঁ, বাই বাই, গুড নাইট।